জুৰীয়া আৰক্ষীৰ বগৰীগুৰিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান। এবাৰ চাদা টেমাত ওলাল ড্ৰাগছ। আৰক্ষীৰ অভিযানত আটক কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। জুৰিয়াৰ বগৰীগুৰিত চলিছিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীৰ অভিযানত আটক কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ইহিয়া হাছান ওৰফে উম্বাৰ লগতে জব্দ 9টা চাদা টেমা ভৰ্তি নিষিদ্ধ ড্ৰাগছ। আৰক্ষীৰ চকুত ধূলি দি বহুত দিন ধৰি অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল হাছান ওৰফে উম্ভাই। সম্প্ৰতি আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী উম্ভক জেৰা অব্যাহত ৰাখিছে। জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট এনিলাইভ। আমি এজন আনিছোঁ মানে আমি খবৰ পালোঁ এই ড্ৰাগছ বিক্ৰী কৰে আৰু ড্ৰাগছ লুকাই থৈছে। ই প্ৰথম অৱস্থাত আমি তাক ধৰিলোঁ আৰু সি আমাক লিড কৰিলে, পথাৰৰ মাজত লৈ গ'ল। তাতে খালি টেমাকে আমাৰ সি য'ত মানে ড্ৰাগছটো চব কণ্টেইনাৰৰ পৰা য'ত সি মানে সৰু সৰু কণ্টেইনাৰত ভৰ্তি কৰে তাত সি লৈ গ'ল। তাত জাগাই আমাক দেখালে। তাৰপিছত সি আমাক তাৰ ঘৰত আনি খেৰৰ তলত তাত এই ড্ৰাগছ মানে ভৰাই থোৱা অৱস্থাত সি আমাক তাৰ পৰা উদ্ধাৰ কৰি দিয়ে। কি নাম? আছামিজৰ নাম এহিয়া ওৰফে উম্বা। কিমান গ্ৰাম পাইছে? আমি 5.34 গ্ৰাম 9টা চাদা পেকেট দিছোঁ। চাদা টেমাতে তাতে ভৰোৱা 9টা কণ্টেইনাৰ পাইছোঁ। টোটেল ৱেইট আমাৰ উইদাউট কণ্টেইনাৰ 5.34 গ্ৰাম। বৰ্তমান আমি তাক কৰাটো কৰি আনিছোঁ আৰু ঔষধটো কৰি আছোঁ। তো বাকী আৰু ক'ৰ পৰা আনে কি কথা সেইটো আমি অলপ যাম, তাৰপিছত আৰু বিহিত ব্যৱস্থা লোৱা।